হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক হেৰুৱাবলৈ দেৱৰগাঁও সমষ্টিক তেখেতক হেৰুৱাবলৈ আমাৰ দলৰ জ্যেষ্ঠ নেতা আৰু বহুত অভিজ্ঞ ৰাজনীতিবিদ শ্ৰীযুত খাম্পা বৰগোহাঞিক আমি দেৱৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থী দিছোঁ আজি। তো এইবাৰ হাগ্ৰামা মহিলাৰীৰ হাৰাটো খাটাং হৈ গ'ল দেৱৰগাঁও সমষ্টিত। তেখেতক আমি হেৰুৱাই যে অশান্তি, হিংসাৰ দাবানল, গণ্ডগোল, মাৰামাৰি, AK-47 ৰাজনীতি, বোমা বাৰুদৰ ৰাজনীতি, জাতি জনগোষ্ঠীৰ মাজত যে দাঙাবাজি আছিল সকলো শেষ কৰি পেলাই চিৰদিনৰ কাৰণে হাগ্ৰামা মহিলাৰীক বিদায় দি বড়োলেণ্ড অঞ্চলত চিৰযুগমীয়া শান্তি স্থাপন কৰিবলৈ আজি আমি এই সিদ্ধান্তটো লৈছোঁ। খাম্পা বৰগোহাঞিক আমি দেৱৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। চুবাইজাৰ 17 নং চুবাইজাৰ বিজনী সাব ডিভিজনৰ আণ্ডাৰত আমি শ্ৰীযুত ফণীন বড়ো ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ। 35 নং মুদৈবাৰী সমষ্টিৰ পৰা আমি শ্ৰীযুত ৰমেশ হাজৰিকা ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ। 36 নং হৰিচিঙা সমষ্টিৰ পৰা আমাৰ চিটিং MCLA শ্ৰীযুত সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছোঁ। আৰু 39 নং ফাঁচনৈ চেৰপাঙৰ পৰা ৰামকৰণ গড় ডাঙৰীয়াক আমি বড়ো। 10 নং দেৱৰগাঁৱৰ পৰা খাম্পা বৰগোহাঞি, 17 নং চুবাইজাৰৰ পৰা ফণীন বড়ো, 35 নং মুদৈবাৰীৰ পৰা ৰমেশ হাজৰিকা, 36 নং হৰিচিঙাৰ পৰা সঞ্জয় স্বৰ্গীয়াৰী আৰু 39 নং ফাঁচনৈ চেৰপাঙৰ পৰা ৰামকৰণ গড় ডাঙৰীয়াক আমি আজি যে আমাৰ ফাইনাল লিষ্ট অফ কেণ্ডিডেটছ এইটো ঘোষণা কৰিলোঁ। আৰু এই ফাইনাল লিষ্ট অফ কেণ্ডিডেটছ ঘোষণা কৰাৰ লগে লগে আমি 40টা সমষ্টিতে আমি প্ৰাৰ্থী আজি ঘোষণা কৰিলোঁ। আজি এই প্ৰাৰ্থী ঘোষণাৰ কৰাৰ লগে লগে আমি যোৱা 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যে কাম কাজ তেখেতে শান্তি স্থাপন কৰিলে, 3.5 লাখতকৈ অধিক পৰিয়ালক মাটি পাট্টা প্ৰদান কৰি সকলো গৰীব শ্ৰেণীৰ লোকক ন্যায় দিলে, যাৰ ভূমিহীন মানুহক ন্যায় দিলে। গোসাইগাঁও জিলাৰ সভাপতি মোৰে দাদা অনিন্দ বসুমতাৰী তেখেত উপস্থিত আছে। মোৰে কুলিক চেণ্ট্ৰেল কমিটিৰ ছেক্ৰেটাৰী আয়ুব হুছেইন মণ্ডল ডাঙৰীয়া উপস্থিত আছে। গোসাইগাঁও জিলাৰ আমাৰ মাননীয় সাধাৰণ সম্পাদক ডক্টৰ ৰামতানু ব্ৰহ্ম ডাঙৰীয়া উপস্থিত আছে। আমাৰ এই চেণ্ট্ৰেল কমিটিৰ মোৰ কুলিক কমদেন দৈমাৰী আমাৰ লগত উপস্থিত আছে। আমি নথৈ আনন্দিত আজি আমি UPPL দলৰ প্ৰাৰ্থীৰ ফাইনাল তালিকা আমাৰ যে ফাইনাল লিষ্ট অফ কেণ্ডিডেটছ এইটো ডিক্লেয়াৰ কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে জানে এইটো বহুত হিষ্ট্ৰিক। আমি এটা সাব ডিভিজনৰ পৰা গোসাইগাঁও সাব ডিভিজনৰ আপোনালোকৰ প্ৰেছ ক্লাবৰ পৰা আজি আমি UPPL দলৰ প্ৰাৰ্থীৰ যে চূড়ান্ত তালিকা এইটো আমি ঘোষণা কৰিবলৈ ওলাইছোঁ। আমি প্ৰথমতে বহুত আনন্দিত যেহেতু আমি কোকৰাঝাৰ চিভিল ডিষ্ট্ৰিক্টৰ বাসিন্দা হয়। আমি বহুত অনুৰোধ, বহুত মানে পাৰ্টিৰ পৰা ৰিকুৱেষ্ট আৰু পাব্লিকৰ ডিমাণ্ডৰ ওপৰত বেছ কৰি পেলাই গোটেই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আমাৰ ভোটাৰ ৰাইজে বিচাৰিছিল যে আমাৰ শান্তিৰ নায়ক BTRৰ প্ৰধান UPPLৰ সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিকোনো এটা সমষ্টিৰ পৰা তেখেতে নিৰ্বাচন খেলিব লাগে বুলি আমাৰ এটা অনুৰোধ আছিলে। কোকৰাঝাৰ চিভিল ডিষ্ট্ৰিক্ট হিচাপে আমাৰ 3টা পাৰ্টি ডিষ্ট্ৰিক্ট আছে। কোকৰাঝাৰ পাৰ্টি ডিষ্ট্ৰিক্ট, গোসাইগাঁও পাৰ্টি ডিষ্ট্ৰিক্ট আৰু পৰ্বতজৰা পাৰ্টি ডিষ্ট্ৰিক্ট। এই 3টা পাৰ্টি ডিষ্ট্ৰিক্টৰ পৰাই ৰিকুৱেষ্ট আছিলে। তেখেতে বহুত মানে কনচিডাৰেশ্যনৰ পিছত আমাৰ দলীয় কৰ্মীসকলৰ অনুৰোধ, আমাৰ দলীয় নেতাসকলৰ অনুৰোধৰ সন্মান জনাই পেলাই আমাৰে একদম দাঁতি খাকৰীয়া সমষ্টি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান দতমা সমষ্টিৰ 8 নং দতমা সমষ্টিৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই এইবাৰ নিৰ্বাচন খেলিব। তেখেতক আমি ধন্যবাদ দিছোঁ আমাৰ অনুৰোধটো
মানি পেলাই আমাৰ ৰিকুৱেষ্টটো ৰক্ষা কৰি তেখেতে দতমা সমষ্টিৰ পৰা খেলিবলৈ সাজু হৈছে আৰু আপোনালোকক কৈ বহুত ভাল লাগিছে যে এইবাৰ সঁচা সঁচিকেই খেলটো জমিব খেলা হ'ব এইবাৰ বহুত ভাল খেলা হ'ব আগৰ পৰাই কৈ আহিছিলোঁ বহুত আগৰ পৰাই আমি আপোনালোকক জনাই আছিলোঁ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক হেৰুৱাবলৈ দেৱৰগাঁও সমষ্টিক তেখেতক হেৰুৱাবলৈ আমাৰ দলৰ জ্যেষ্ঠ নেতা আৰু বহুত অভিজ্ঞ ৰাজনীতিবিদ শ্ৰীযুত খাম্পা বৰগোহাঞিক আমি দেৱৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থী দিছোঁ আজি তো এইবাৰ হাগ্ৰামা মহিলাৰে হাৰাটো খাটাং হৈ গ'ল দেৱৰগাঁও সমষ্টিত তেখেতক আমি হেৰুৱাই যে অশান্তি হিংসাৰ দাবানল গণ্ডগোল মাৰামাৰি AK-47 ৰাজনীতি বোমা বাৰুদৰ ৰাজনীতি জাতি জনগোষ্ঠীৰ মাজত যে দাঙাবাজি আছিল সকলো শেষ কৰি পেলাই চিৰদিনৰ কাৰণে হাগ্ৰামা মহিলাৰীক বিদায় দি বড়োলেণ্ড অঞ্চলত চিৰযুগমীয়া শান্তি স্থাপন কৰিবলৈ আজি আমি এই সিদ্ধান্তটো লৈছোঁ খাম্পা বৰগোহাঞিক আমি দেৱৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ সুবাইজাৰ 17 নং সুবাইজাৰ বিজনেছ সাব ডিভিজনৰ আণ্ডাৰত আমি শ্ৰীযুত পনীন বড়ো ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ 35 নং মুদৈবাৰী সমষ্টিৰ পৰা আমি শ্ৰীযুত ৰমেশ হাজৰিকা ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ 36 নং হৰিচিঙা সমষ্টিৰ পৰা আমাৰ সিটিং MCLA শ্ৰীযুত সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছোঁ আৰু 39 নং 39 নং ফাছনাই চেৰপাঙৰ পৰা ৰামকৰণ গড় ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছোঁ প্ৰথমৰ পৰা মই আকৌ এবাৰ কৈছোঁ বড়ো 10 নং দেৱৰগাঁৱৰ পৰা খাম্পা বৰগোহাঞি 17 নং সুবাইজাৰৰ পৰা পনীন বড়ো 35 নং মুদৈবাৰীৰ পৰা ৰমেশ হাজৰিকা 36 নং হৰিচিঙাৰ পৰা সঞ্জয় স্বৰ্গীয়াৰী আৰু 39 নং ফাছনাই চেৰপাঙৰ পৰা ৰামকৰণ গড় ডাঙৰীয়াক আমি আজি যে আমাৰ ফাইনাল লিষ্ট অফ কেণ্ডিডেটছ এইটো ঘোষণা কৰিলোঁ আৰু এই ফাইনাল লিষ্ট অফ কেণ্ডিডেটছ ঘোষণা কৰাৰ লগে লগে আমি 40টা সমষ্টিতে আমি প্ৰাৰ্থী আজি ঘোষণা কৰিলোঁ আজি এই প্ৰাৰ্থী ঘোষণাৰ কৰাৰ লগে লগে আমি যোৱা 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যে কাম কাজ তেখেতে শান্তি স্থাপন কৰিলে 3.5 লাখতকৈ অধিক পৰিয়ালক মাটি পাট্টা প্ৰদান কৰি সকলো গৰীব শ্ৰেণীৰ লোকক ন্যায় দিলে মাটি যাৰ ভূমিহীন মানুহক ন্যায় দিলে সকলো জাতি জনগোষ্ঠীৰ লৈ চলাৰ কাৰণে আজি গোটেই বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী মানুহে নিজকে ন্যায় পাইছে বুলি সুখী হৈ আছে আৰু কোনো হৰতাল নাই কোনো গণ্ডগোল নাই কোনো জাতি জনগোষ্ঠীৰ একো তেনেকুৱা আমি আন্দোলন বা হৰতাল তেনেকুৱা আমি দেখিবলৈ পোৱা নাই যোৱা 5টা বছৰ গতিকে সকলো জাতি জনগোষ্ঠীক ন্যায় দিব পাৰিছোঁ আৰু উন্নতিৰ পথত আমি অগ্ৰগতি হ'ব পাৰিছোঁ যেনেকৈ আপোনালোকে দেখা পাইছে শিক্ষাৰ জগতত গোটেই বিটিআৰৰ জিলাবিলাকে আগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টবিলাকত লাষ্টৰ মানে তালিকাত থাকিছিল এতিয়া আমাৰ চিৰাং জিলা বাক্সা জিলা আগশাৰীৰ ডিষ্ট্ৰিক্ট হৈ গৈছে 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ তেনেকুৱা স্থানতে আমাৰ চিৰাং আৰু বাক্সা জিলা থাকে কোকৰাঝাৰ বহুত আগুৱাই গৈছে আৰু আপোনাৰ ওদালগুৰি আৰু তামুলপুৰ জিলা বহুত আগুৱাই গৈছে বড়োফা সুপাৰ 50 মিছনৰ দ্বাৰা দি আজি গোটেই বিটিআৰত শিক্ষাৰ যে আমূল পৰিৱৰ্তন অনা হৈছে যুৱক যুৱতীসকলৰ মাজত ছাত্ৰ ছাত্ৰীৰ মাজত যে গুণগত শিক্ষাৰ বাতাবৰণ এতিয়া সৃষ্টি হৈছে এইটো অভাৱনীয় কথা আৰু আমাৰ বড়োলেণ্ডৰ নিচিনা এটা পিছপৰা অঞ্চলৰ কাৰণে এইটো এটা ৰিভলিউচনাৰী এটা ষ্টেপ হৈছে তাৰ বাদেও আমি আলাৰী চেৰাং স্কিমৰ আণ্ডাৰত প্ৰত্যেকটো মন্দিৰ মছজিদ আৰু গীৰ্জাবিলাকক 2 লাখ টকা যে অনুদান দিলোঁ উন্নয়নৰ কাৰণে আমাৰ ধৰ্মস্থানবিলাকত ধৰ্মস্থলীত যাতে ভাল এটা বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে আলাৰী চেৰাংটো দিয়া গৈছে আমি নিৰ্বাচনৰ আগতে 2020 চনৰ নিৰ্বাচনৰ আগতে আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে সেল্ফ হেল্প গ্ৰুপবিলাকক 75,000 টকাকৈ দিম বুলি
এতিয়া আমি 10,000তকৈ অধিক সেলফ হেল্প গ্ৰুপক 75,000ৰ প্ৰথম কিস্তি 25,000টো আমি দিব পাৰিছো তেনেকৈ বহুত প্ৰতিশ্ৰুতি আমি পূৰণ কৰাৰ কাৰণে এইবাৰ 2025 চনৰ যে নিৰ্বাচন ইয়াত সকলো শ্ৰেণীৰ ৰাইজে UPPL দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাক সমৰ্থন জনাবলৈ আগবাঢ়ি আহিছে আৰু সকলোকে আশীৰ্বাদ দি আছে তো আপোনালোকে চাব 2025 চনৰ 22 তাৰিখ সেপ্টেম্বৰত নিৰ্বাচন হোৱাৰ পিছত 26 তাৰিখত যেতিয়া আমি ৰিজাল্ট ওলাব UPPL দলে এককভাৱে আমি চৰকাৰ গঠন কৰিম আৰু যি ঘূৰি অহা শান্তি সকলো জাতি জনগোষ্ঠীক ন্যায় দিয়া আৰু উন্নতিৰ পথত দ্ৰুত গতিত আগবাঢ়ি যোৱাৰ কাৰণে সংকল্পবদ্ধ হৈ UPPL দলে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমি BTRত আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছো